নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এই চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYGৰ অধীনত অসমৰ 2025 চনৰ নতুন জিঅ' টেকিং লিষ্ট কেনেকৈ অনলাইনত মোবাইলৰ সহায়ত চাব আৰু অতি সহজে ডাউনলোড কৰিব পাৰিব। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি, যাৰ জৰিয়তে গ্ৰাম্য এলেকাৰ গৰীব দুখীয়া পৰিয়ালসমূহক ঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই আঁচনিৰ মূল লক্ষ্য হৈছে 2025 চনৰ ভিতৰত সকলো গৃহহীন পৰিয়ালক পকী ঘৰ প্ৰদান কৰা। সঁচাকৈয়ে PMAYG আঁচনি অসমৰ বহু পৰিয়ালৰ জীৱনত এক নতুন আশাৰ পোহৰ লৈ আহিছে। তেন্তে আপুনিও যদি এই আঁচনিত জিঅ' টেকিং কৰিছিল বা এই আঁচনিৰ বাবে আবেদন কৰিছিল, তেনেহ'লে আপোনাৰ নাম তালিকাখনত আছেনে নাই জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপোনালোকে আপোনাৰ হাতত থকা মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু সাৰ্চ বাৰত লিখিব PMAY গ্ৰামীণ আৰু সাৰ্চত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত যিটো প্ৰথমতেই লিংক খোল খাব PMAYG-nice.in, ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে এটা পপআপ দেখিবলৈ পাব। পপআপটো কেনচেল কৰি ল'ব। তো আপোনালোকে আপোনাৰ মোবাইলটো ডেস্কটপ সাইটত আছেনে নাই, যদি নাই তে ডেস্কটপ সাইট কৰি ল'ব আৰু পপআপটো আকৌ কেনচেল কৰি ল'ব। তো আপোনালোকে দেখিবলৈ পাব ইয়াত আৱাজ সফ্টত ক্লিক কৰিব। আৱাজ সফ্টত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে ডাটা এন্ট্ৰি, ৰিপৰ্ট, FTO টেকিং, ই পেমেণ্ট, পাৰফৰ্মেন্স ইণ্ডেক্স, তো আপোনালোকে ইয়াত ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, ফাইনেন্সিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, ছ'চিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, GIS প্ৰগ্ৰেছ ৰিপৰ্ট আৰু তলৰ পিনে স্ক্ৰল ডাউন কৰি আহিব আৰু 3 নম্বৰত দেখা পাব আৱাজ প্লাছ কেটেগৰী ৱাইজ ডাটা সামেৰি। তো আপোনালোকে 3 নম্বৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দেখিবলৈ পাব অল ষ্টেট। আপোনালোকৰ যিটো ষ্টেট হয় এই ষ্টেটটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ইয়াৰ পিছত গাঁও পঞ্চায়তটো সিলেক্ট কৰিব। ইয়াৰ পিছত ব্লকটো সিলেক্ট কৰিব আৰু অলপ তলৰ পিনে স্ক্ৰল ডাউন কৰি আহিব আৰু দেখিবলৈ পাব সাবমিট অপশ্যন। তো সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগেই আপোনালোকৰ সন্মুখত যিটো জিঅ' টেকিঙৰ বেনিফিচিয়াৰী লিষ্ট হয় বা আৱাস যোজনাৰ বাবে যদি আপুনি আবেদন কৰিছিল, আপোনাৰ নামটো লিষ্টত আহিছেনে নাই আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, পঞ্চায়ত নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম সকলোবোৰ দেখা পাব। তো ফাইলটো ডাউনলোড কৰিবৰ বাবে আপোনালোকে ইয়াত দেখা পাব ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। তো মই ইয়াত ডাউনলোড PDF কৰিম। ডাউনলোড PDF কৰাৰ লগে লগে ফাইলটো ডাউনলোড হৈ যাব। তো ফাইলটো ডাউনলোড কৰি লোৱাৰ পিছত মোৰ ফাইলটো ডাউনলোড হৈছে নে নাই সেইটো চাবৰ বাবে বেক আহিম আৰু ফাইলত গৈ ডকুমেণ্ট যিটো অপশ্যন আছে ডকুমেণ্ট অপশ্যনটোত চেক কৰিম। তো দেখিবলৈ পাইছে মোৰ ফাইলটো ডাউনলোড হৈ গৈছে। ইয়াত ক্লিক কৰি আপোনাৰ নামটো ইয়াত আহিছেনে নাই ভালদৰে চাই ল'ব পাৰিব বা আন কোনোবাই যদি জানিব বিচাৰে তো আন কোনোবাক আপুনি ফাইলটোৰ পৰা নামটো চাই দিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল লাগিছে বা অলপো ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।